তো হেল্ল' গাইজ, এতিয়া আমি গৈ আছোঁ কেকখন আনিবলৈ। তাৰ পৰা কেকখন লৈ আহোঁ আৰু 2-3টা ওলালোঁ, বাইক লৈ পেলাই গৈ আছোঁ তাত। কেকটো য'ত অৰ্ডাৰ দিছোঁ তাৰ পৰা এতিয়া কেকটো লৈ আহিম আৰু চেলিব্ৰেশ্যনখন ঘৰতে হ'ব। চবেই থাকিব, ঘৰৰ ফেমিলি, মা দেউতা সকলোৱে থাকিব। আৰু তেনেকৈ আপোনালোক মোৰ লগতে থাকক আৰু ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাওক। তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। গাইজ, এইটো এতিয়া আমি কেকখন লৈ আহিলোঁ। এতিয়া এইটো ঘৰত গৈ পেলাই আনবক্সিং কৰিম, আপোনালোক সকলোকে দেখুৱাম। এতিয়া আমি আহি গ'লোঁ। এইটো চাওক, আমি 3টা আছোঁ, আমি গোটেইকেইটা আহি গ'লোঁ। ইয়াত কেকটো লৈ আহিলোঁ। এতিয়া তাৰ পৰা গৈ পেলাই এতিয়া ঘৰত গৈ পেলাই আনবক্সিং হ'ব, সকলোখিনি ঘৰতে হ'ব। তো গাইজ, এতিয়া ঘৰত আহি পেলাই চালোঁ, মোৰ সকলো মানে বন্ধু যিকেইটা আছিলে, যোনকেইজনক ইনভাইট কৰিছোঁ, সকলো আহি পেলাই ইয়াত ৰেডি হৈ গ'ল। আগতীয়াকৈ সিহঁতে চব ৰেডি কৰি ৰাখিছে আৰু এতিয়া কেক কটা চলি আছে আমাৰ। আৰু গাইজ, এটাই বেয়া লাগিল, মানে আমি পাৰ্টিটো আমাৰ সেই কলিয়াভোমোৰা ব্ৰিজৰ তলত কৰিম বুলি ভাবিছিলোঁ। সেইফালৰে মোৰ কেইজনমান বন্ধু আছিলে। যিহেতু এতিয়া কেকটো তাত অৰ্ডাৰ দিছিলোঁ, সিহঁতে লেট কৰি দিলে, ৰাতি হৈ গ'ল। তাততো আন্ধাৰত একো ভিডিঅ' কৰিব নোৱাৰিম, সেইকাৰণে তাত কৰিব পৰা নাই। তো মোৰ সকলো বন্ধুবিলাক আহিবও পৰা নাই, সেইটো মোৰ বহুত বেয়া লাগিছে। আৰু চবক মই বহুত মানুহ আৰু বাকী আছে, সিহঁতক মই মাতিবও পৰা নাই। তো কোনেও বেয়া চেয়া নাপাব। মই যেতিয়া মোৰ ফাৰ্ষ্ট পে'মেণ্ট আহিব, আপোনালোকে আশীৰ্বাদ কৰিব ভগৱানৰ ওচৰত, যাতে মোৰ অতি সোনকালে ফাৰ্ষ্ট পে'মেণ্টটো আহি যায়, চেনেলটো মনিটাইজেশ্যন হয়। তেতিয়া মই সকলোকে মাতি, ঘৰতে হওক য'তে হওক, সকলোকে মাতিম। আৰু এতিয়া মোৰ ভতিজাটো আছে আৰু এইটো মোৰ বন্ধু হয় পচন্দ। এতিয়া আহিছে মোক কেক খুৱাব বুলি। তো আহিছে, মই কৈছোঁ ঠিক আছে আহা, কেক চেক খোৱালে। এতিয়া এই ভতিজাই মানে হাল্লা কৰি আছে, তাক আগত দিব লাগে, তাক আগত দিব লাগে। তাক আগত দি ল'লোঁ। সৰু মানুহ ন, ইমান বুজি নাপায়, সেইকাৰণে হাল্লা কৰি আছে। এইফালে আমাৰ কেমেৰামেন আছে। আৰু চাওকচোন, ৰাজীৱক ক'ত এটা ফুট এটা লগাইছে, চাওক। আকৌ মোক কৈ আছে দেখুওৱা ভিডিঅ'ত দেখুওৱা বুলি। চাওক, সেই মুখটো নেদেখুৱায় ৰাজীৱে। আৰু এইফালে আমাৰ পূৰা মতলব পাৰ্টি চলি আছে। অকল কেকৰ পাৰ্টি দেই গাইজ, বেলেগ একো নাই, এইবিলাক আপোনালোকে নাভাবিব। অকল কেক, আমি ঘৰতে পাৰ্টি কৰি আছোঁ। মা দেউতাও আছে, এতিয়া মা আহিব, দেউতা আহিব, সকলোৱে আহিব একেলগে। পূৰা হাঁহি আছে একদম। লাইট চাইট সিহঁতে লগালে, লাইট চাইট লগাই কিনে ৰেডি কৰি ৰাখিছে একদম। মই আহি গ'লোঁ। আৰু আমাৰ ঘৰ এইবিলাক দুখীয়া মানুহ ন, আমি ভঙা চিঙা ঘৰ, তাতে আৰু চেলিব্ৰেশ্যন কৰি আছোঁ। আৰু কি ক'ব। এইফালে কেক কাটি আছোঁ। এতিয়া ৰাজীৱে মোক কেক খুৱাই আছে। মোৰ মুখত মানে বেছি ডাঙৰকৈ সোমাই দিলে, মুখত নাযায়, সেইকাৰণে মই হাতেৰে তাকো খাই আছোঁ। চাওকচোন, মাক মাতি আছোঁ, মা কৈছে আহিম বুলি। তো মাৰ ঘৰটো মানে মোৰ ৰুমৰ পৰা অলপ ছাইডত বেলেগকৈ আছে ৰুমখন, তাৰ পৰা আহি আছে মা। মাক মাতিলোঁ। এতিয়া মা আহি গ'ল। এইটো মোৰ মা হয়, কেক খুৱাই দিলোঁ মাকো। দেউতা আহিব, মাক কৈছোঁ যে দেউতাক মাতি দিয়া বুলি। মা গ'ল, এখেতেই মোৰ দেউতা হয়, দেউতাকো খোৱালোঁ কেক। তো গাইছ, আমি এতিয়া কেক চেক কাটিলোঁ সকলোৱে।
চাওকচোন আৰু বহুতকেইটা আছিলে, সিহঁতকেইটা যদি কেক লগাই দিওঁ সেইকাৰণে বাহিৰ ফালে গৈ পেলাই ৰখি আছে, ওলাই গ'ল ৰুমৰ পৰা, আহিব বিচৰা নাই। আমি কেইজনমান আছোঁ ইয়াত। আৰু এইফালে চাওক একদম পূৰা চাফা হৈ গ'ল। মোৰ কীবৰ্ড চিবৰ্ড আছে, মোৰ ছেটআপ আৰু আমাৰ এইবিলাকেই ছেটআপ আৰু এইফালে একো ছেটআপ নাই। ইহঁতকেইটা চাওক বাহিৰত ৰখি আছিলে, কেক লগাব দিয়া। তো গাইছ এইখিনি আছিল আজিৰ ভিডিঅ'টো। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ